हेलो एवरीवन वेलकम बैक टू माय নিউ ব্লগ আশা কৰো সকলো ভালে আছে মোৰো ভাল বহুত দিনৰ পাছত এটা ভিডিও দিলো আশা কৰো সকলোৱে চাই ভাল পাব এই ভিডিওটো হৈছে মোৰ পূজাৰ ব্লগ এবাৰনো পূজা কেনেদৰে গ'ল ভাবিলো আপোনালোককো দেখাও এই ক্লিপসটো হৈছে অষ্টমীৰ দিনা পূজা কৰি মেলি আমি খাবলৈ আহিছিলো ফিউজন এছিয়ানাত নতুনকৈ ৰিনোভেট কৰিছে ইভিনিং ওলাই আহিলো পূজা চাবলৈ ফাৰ্স্ট আমি আহিছো দেৰগাঁৱলৈ ভাবিলো দেৰগাঁৱত এপাক পূজা চাই আবেলি যোৰহাটত চাম या आमी देरगाঁৱলৈ এতিয়া গৈ আছো देरगाঁও যাওঁতে আমি ৰাস্তাতে ৰখি অলপ ফটো ভিডিঅ'ছো ক্লিক কৰি ললো ইভিনিং কিবা এটা খাওঁ বুলি হুমালো মানচাউস কেফেত নতুনকৈ এখন ওপেনিং কৰিছে যোৰহাট দেৰগাঁও মানে বাইপাছটোতে ওপেনিং কৰিছে ধুনীয়া হয় ৰেষ্টুৰেণ্টখন তাতে আমি অলপ ৰখি কিবা এটা খাই ললো কি কম আৰু আপোনালোকক দেৰগাঁৱলৈ পূজা চাবলৈ গ'লো মই আৰু মোৰ লগৰজনী পুৰা কুৰ্তি শাৰী পিন্ধি গৈছো আমি দুইজনীয়ে পুৰা ষ্টাইল কৰি কিন্তু মণ্ডপ এটা পাইছিলুগে হে ইমানেই বৰষুণ দিলে গুটেই আমাৰ কাপোৰ চেণ্ডেল দি একদম অৱস্থা নাইকিয়া হৈ গ'ল মানে ভিডিও কৰিবলৈ একো মনেই নগ'ল তাত সেইকাৰণে আকৌ ৰিটাৰ্ণ আহি গ'লো যোৰহাটত অহা টাইমতো মানে ইমানেই বৰষুণ ৰাস্তাত মানে একো দেখিয়ে পোৱা নাছিলো তাৰ পিছত যোৰহাট টাউনখনতে এক পাক এনেই ফুৰিলো তাৰ পিছত আকৌ ৰুমলৈ ৰিটাৰ্ণ গ'লোগৈ এবাৰ পূজা এনেদৰে গ'ল আৰু বৰষুণত The next day. আজি হৈছে নৱমী মই ৰাতিপুৱাই ঘৰলৈ আহি দিলো মায়ে মানে মাতি আছিল মোৰ দাদা আৰু বৌ আহিছে পূজা চাবলৈ বুলি সেইকাৰণে মই ৰাতিপুৱাই ঘৰলৈ বুলি আহি দিলো এতিয়া মোৰ ভাইটি আহিব মোক নিবলে আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব ইয়াতে হয় না ভাষণ কালি এইটো টাইমত পুৰা ভিৰ হৈ থাকিব তাৰপৰা মিঠাপান 3খনমান খালোঁ তাৰপৰা গোটেই ৰঙা কৰি লাগিছে ক'লৈ গৈছিলি আজি ৰাতিপুৱাই হা ক'লৈ গৈছিলি ৰাতিপুৱাই এয়া মই ঘৰ পালোহি আজি আমাৰ ঘৰৰ ওচৰৰে নামঘৰতে এখন ভাওনা পাতিছে তাতে মোৰ পাপায়ো বোলে কিবা ৰোল এটা লৈছে তাকে মই এটা ভিডিও কৰি ৰাখিছো দূৰৰ পৰাই মই সোমোৱা নাই বাৰু নামঘৰৰ ভিতৰত তাকে চাই যাব আপোনালোকে ভাওনাখনো কেনেদৰে কৰে পাপাই ফাৰ্স্ট টাইম কৰিছে একো নাজানে ভালদৰে আমি মানে পুৰা হাঁহিছো আৰু পাছত ভিডিওবোৰ চাই মানে ভালদৰে মানে একো নোৱাৰিছে আৰু তেওঁলোকে এনে আৰু জাস্ট এবাৰ ফাৰ্স্ট কৰিছে যে তাকে আপোনালোকে চাই থাকিব ভিডিওটো এয়া দেখিছেনে সকলোকে মেকআপ কৰি দিয়াৰ কাৰণে কেনেকুৱা দেখিছে হাঁহিব নাপায় বাৰু হলো মানে হাঁহি ওলাই যায় আৰু এনেকে ফাৰ্স্ট টাইম পাপাক দেখিছো ন মেকআপ কৰা এনেকে পুৰা আইব্ৰোজ গালবোৰ পুৰা ৰঙা কৰি দিছে মানে দেখিয়ে হাঁহি উঠিছে আমি সকলোৱে মানে ভিডিওবোৰ চাই মানে বেয়া হাঁহিছো আৰু ঘৰত পাছত এয়া এতিয়া আপোনালোকে দেখিব পাপাহঁতেনো ভাওনাখন কেনেদৰে কৰিব বাবে সাজু হ'বলৈ সকলোকে ঢোল পিটি শুনাই লৈ গ'ল ভাল মহাৰাজ মহাৰাজ তাৰ বাবে চিন্তা নকৰিব মই লোভক দুষ্ট কৰিবৰ পৰা মোৰ শক্তি আছে সেই মহাবীৰ মহ সন্মুখীন হ'ব কোন আগবাঢ়িব সাজু আছো মহাৰাজ
নামঘৰত বেলেগ বেলেগ কম্পিটিশ্যনো হৈছিল সেইদিনা। আজি আহিছে মোৰ ভতিজা, এয়া হৈছে সমীক্ষা, মোৰ দাদাৰ ছোৱালী। চাবলৈ তাই কিমান কিউট হয়। স্কুলখনৰ নামটো মাৰ নামটো কি? পাপাৰ নাম গুড গাৰ্ল। মই কোন হয় যে? মোৰ নামটো কি? পেহী বৰুৱা ন। এতিয়া মই বনাম দিনৰ কাৰণে পৰ্ক কাৰী। পূজা চাবলৈ যোৱাৰ আগতে সকলোবোৰ বনাই মেলি মানে আজৰি হৈ থৈ গৈছোঁ আৰু যাতে মানে আহি মেলি খাব পাৰোঁ। একদম চিম্পলকৈ বনাইছোঁ। নহৰু আদা পেষ্ট, তাৰপিছত অলপ হালধি দিছোঁ, নিমখ দিছোঁ, এনেদৰে বনাইছোঁ। এতিয়া মই ওলাই ল'লোঁ এটা কুৰ্তি ছেট পিন্ধি। মই, মা, পাপা, দাদা, বৌ, পোৱালীজনী যাম আৰু পেহী আৰু ভণ্টিও যাব। মুখখন গোটেই জিলিক জালাক। বছৰটো দুটা না তিনিটাহে কথা। কি ধুনীয়া বনাইছে নাওখন যে। বাইকখন কি লাগিলে? কালি ইয়াত নহ'ব বৌ ভাষা তেনেকুৱা কালি মানে মানুহ এইটো চাইডে ধুনীয়া এতিয়া নিদিয়ে যাবলৈ, বন্ধ কৰি চলো। আমি এতিয়া সকলোৱে ডিগবৈত পূজা চাই ঘূৰি ফুৰিছোঁ। আপোনালোকে চাই থাকিব ডিগবৈত পূজা। আশা কৰোঁ চাই ভাল পাব। और जिन बच्चों ने किसी भी प्रोग्राम में पार्टिसिपेट किया था वो अपना पार्टिसिपेशन एक भी करके ले सकते हैं। नाम है नवनीता। तालियां देते रहिए आप लोग प्लीज। नवनीता 6 तिनसुकिया डिस्ट्रिक्ट मैंने पूजा सब कुछ घुमा, पर ये जो डिबोई हिंदुत्व का थीम है। डिबोई का 1 नंबर फोटोग्राफर पिंटू फोटोग्राफर। अगर मेरी आवाज सुन रहे हैं आप, এনেকুৱাই আছিলে কিন্তু আগত নেকি। আমি এতিয়া আহিছোঁ আমাৰ আগৰ ঘৰটোলৈ, মানে আমি নিজৰ ঘৰ বনোৱাৰ আগত ইয়াতে আছিলোঁ কোৱাৰ্টাৰত, য'ত মানে পূজা চাবলৈ আহিছিলোঁ তাতে আছে মানে আমাৰ ঘৰটো। ভাবিলোঁ চাই থৈ যাওঁ, যিহেতু সৰুতে আছিলোঁ ইয়াত, বহুত দিন দেখাও নাই, তো ভাবিলোঁ চাই থৈ যাওঁ আৰু আপোনালোকেও চাই থাকিব। এইটো আগতে আমাৰ কোৱাৰ্টাৰ আছিলে, দেখাই থৈ গৈছোঁ আৰু মেমৰি, বেলেগ মন থাকে এতিয়া। গা বহুত এইবোৰ এ টাইপ বুলি কোৱা হয় নাই?
এই টাইপ বুলি কয় এয়া আমাৰ এতিয়া পূজা চাই মেলি হৈ গ'ল পোৱালীজনীৰ কাৰণে বেলুন এটা কিনিলোঁ এতিয়া আমি ঘৰলৈ গৈ আছোঁ The next day. আজি হৈছে নেক্সট ডে আজি হৈছে দশেৰা সকলোকে হেপী দশেৰা এতিয়া আমি গৈছোঁ পেহী ঘৰলৈ পেহী ঘৰতে আমি সকলোকেইজনী লগ হৈ দশেৰা চাবলৈ যাম আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব এয়া আমি পেহী ঘৰ পালোহি পেহী ঘৰত পাপা আৰু আইতাও আছিলহি পেহী ঘৰত মানে আজি ভাত খাবলৈ মাতিছিল তাত ফুকি দিয়া ধুনীয়াকৈ পেহী ঘৰতে মই ভাত খোৱাৰ আগতে এটা ৰীল বনাই ল'লোঁ সমীক্ষাৰ খেলনাটো লৈ মোৰ ইনষ্টাগ্ৰামত আপোনালোকে চাব নিকিতা বৰুৱা বুলি আছে আৰু মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰি দিব ধেন লাগিছে এতিয়া আমি পূজা চাব ওলাইছোঁ অ পূজা নহয় ভাসান দশেৰা অ ৰাৱণক জ্বলাই দিব জ্বলাই যাওঁ হয় কিবা মই এইটো কি টুকটুকি ৰাইড এয়া আমি পালোহি ৰামলীলা ফিল্ড ইয়াত হৈ আছে এতিয়া ৰামলীলা অলপ পাছত ৰাৱণক ইয়াতে জ্বলাব আৰু মানে দুৰ্গা মাক মানে উটনিটো বেলেগ এটা জেগাত হৈ আছে তাত আমি নাযাওঁ তাত মানে বহুত অভাৰে ভিৰ হয় ফটকা দি দিলে ইয় মা অ নাই অকল ফটকাবোৰ দি দিলে এয়া আমাৰ দশেৰা চোৱা হৈ গ'ল এতিয়া আমি ম'ম' চাওমিন খাই মেলি এতিয়া ঘৰলৈ যাম আজিৰ মোৰ ভ্লগটো ইমানেই আছিল আশা কৰোঁ সকলোৱে চাই ভাল পালে যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব